মদ খালেও মোৰ মানুহজনে কেতিয়াবা কিছুমান বৰ সঁচা কথা কৈছিল জানে তেওঁ প্ৰায়ে কৈছিল য'ত সাফল্য থাকে তাত বহুত কষ্টও থাকে মোৰ এটা মিছা কথা কোৱা নাছিল আজি মই ডাঙৰ হৈছোঁ বিদেশত সি চাকৰি পাইছিল মোৰ সপোন সাৰ্থক কৰিছিল এনেকুৱা বহুতো উপহাৰ পাবলৈ মইতো কম কষ্ট কৰা নাছিলোঁ অৱশেষত যেনিবা সেই উপহাৰটো পালোঁ মই নাক লৈ দেখা মোৰ সকলো আশা সকলো সপোনেই পূৰণ হ'ল কিন্তু কষ্ট যিমানেই সি সফল হৈ গৈ আছে সিমানেই যেন সি দূৰলৈ গৈ আছে অন্তৰখন খালি খালি গৈ আছে বুকুখন ভাঙি ভাঙি গৈ আছে এতিয়া মাজে মাজে ভগা বুকুখনত মইনাৰ ফটোখনকে ৰাখি মই নিজকে কেতিয়াবা নিজে প্ৰশ্ন কৰোঁ জানে মইনা আচলতে মই কি হোৱাটো বিচাৰিছোঁ এজন সফল মানুহ নে এজন কোনেও ঢুকি নোপোৱা মানুহ ভবিষ্যতটো জ্বলাই পেলাব বিচাৰিছে তেওঁ চব ল'ৰা ছোৱালী একে নহয় নহয় কোনোবাই অংক কৰি ভাল পায় কোনোবাই কবিতা লিখি ভাল পায় চবকে নিজৰ নিজৰ বাটত আগুৱাই যাবলৈ দিব লাগে এনেকৈ যুগ ডিঙি ধৰি টানি আনি এনেকুৱা এটা বাটত দৌৰিবলৈ দিব নালাগে নহয় যিটো পাছি চিনি নাপায় জানি নাপায় যিদিনাখন উজুতি খাই হাম কৰি খাই পৰিব সেইদিনাখন মাকে গম পাব ল'ৰা ছোৱালীক প্ৰেছাৰ দিয়াটো কিমান বেয়া কথা চলি আছে বেয়া নহয় আৰু তোৰ মানুহটো কেৱল চলি আছে বৰ এটা ভাল নহয় এই দেখুৱাটো বুজিছে নাই কমা যেনটো লগা নাই আৰু যে প্ৰায় বেপাৰ চেপাৰ কথা কৈছে এতিয়াও কয় ঘৰলৈ কিনি বেপাৰ এটা টকাও আহে তেওঁ কি কৰিব লৈছোঁ তই নকওঁ কিয় নকওঁ মানে কি আৰু নকওঁ তেওঁ ডিঙিলৈকে এসোপা গিলি আহিলেও মই মুখেৰে এটা শব্দ উচ্চাৰণ নকৰোঁ এইবোৰ কেনেকুৱা কথা কি এই কথা গ'লে ধুনীয়াকৈ তোমাক পাতিব লাগিব মই কিন্তু নামাতো আজি 10টা দিন ধৰি তেওঁৰ লগত এটা শব্দৰো মই বিনিময় কৰা নাই তাৰ পৰা তোৰ কি লাভ হ'ব মোৰ একো লাভ নহয় কিন্তু মইনাৰটো হ'ব মই কিবা এটা কৰিব লাগে তেওঁ কিবা এটা কৰিব হাই কাজি আৰম্ভ ঘটনা দেখো চলি থাকিলে মইনাই ভয় খাব তাৰ পঢ়া শুনাত মন নবহাব তাকে মই মনে মনে থকাই ভাল মই মনে মনে থাকিলে তেওঁ মোৰ অকলে গ'লে কিমান দিন জুতি থাকিম এদিন তেওঁ নমতা হৈ যাব চবটো শেষ কৰি গ'লে শেষত গৈ থৈ মোৰ ল'ৰাটোৰ মুখৰ পৰা দেউতা মাত খাৰু কাঢ়ি লৈ গুচি গ'ল নহয় ইমান সৰু হৈ আছে তেতিয়াই সি দেউতা বুলি মাত মতাৰ অভ্যাসটো এৰিব লাগে বেলেগ একো নাপালেও কমচে কম সি দেউতাকজনক চকুৰ আগত দেখিতো আছিল বেলেগকতো ক'ব পাৰিছিল মোৰ দেউতা এতিয়া কি বুলি ক'ব বগা কাপোৰযোৰ পিন্ধি কোনটো কলিজাৰে
চব কথা কৈছে ভালে হ'ব দে নতুন বিয়াৰ পৰা থাকিব নোৱাৰি গতিকে এতিয়াই তহঁতক মই উইচ কৰি থৈছোঁ তহঁতে ইয়াতে থাকিবি যেতিয়া মাৰ ভালকৈ চোৱা চিতা কৰিব পাৰি তোমাৰ বন্ধুজনে কৈছে এইবাৰ বোলে তুমি প্ৰমোশ্যন পালে একেবাৰে কোম্পানীৰ বছ হৈ যাবা এই সাফল্যৰ খবৰবোৰ দি থাকিবা শুনি ভাল লাগিব সাফল্য যি সাফল্যই মাকক পুতেকৰ লগ হ'বলৈ দিয়ে পুতেকক মাকৰ কাষ চাপিবলৈ দিয়ে উত্তৰ বান্ধি চাপি চাপি চব মানৱীয় আবেগ অনুভূতি ধনীৰ লগত মিহলি কৰি পেলাই তাক যদি সঁচা অৰ্থত সাফল্য কৰিব পাৰি কেতিয়াবা ডিগ্ৰী বিদেশৰ জলবায়ু আৰু এটা কোম্পানী ইচ্ছা কৰে এইবোৰে জানো সাফল্যৰ পক্ষত মানিকেটোত নতেই নদ ভৰি গৈ আছে আৰু মনটো এই মনটো সমানে সমানে খালী হৈ গৈ আছে এয়া জানো সফল মানুহৰ লক্ষণ আমি যাবই লাগিব ইমেজ হেল্ল' কৰিলেও চুকাই থাকিল কৰিব লাগিব নহয় তোৰ মাৰৰ কিমান ঘাম সৰিছে কিমান হাড় ভাঙিছে সেইবোৰ হিচাপ তই কৰিব নালাগে তই কেৱল মোৰ সপোনটো হৈ থাক মইনা মোৰ তাতেই শান্তি